হয়, আজি ইয়াতে ভোগিয়াগামত আমাৰ ৰেল গেটৰ সন্মুখত আয়ুৰ্জ্যোতি ক্লিনিক বুলি এখন অনুষ্ঠান মেডিকেল এখন ফাৰ্মাচী উন্মোচন হৈছে ক্লিনিক্স। ইয়াতে ঔষধৰ লগতে ডক্টৰ থাকিব, বিভিন্ন ধৰণৰ ঔষধ ৰেহাই মূল্যত পাব ইয়াতে। তেওঁলোকে আমাক জানিব দিছে বিভিন্ন দোকানত যিটো হাৰত পায় তাতকৈ তেওঁলোকে বিশেষ ৰেহাই মূল্যত ঔষধ ইয়াতে দিব। আৰু আমাৰ তিনিজন মানে বৰ্তমানলৈকে তিনিজন ডক্টৰ ইয়াতে থাকিব। আমাৰ ডক্টৰ আখেৰ আলী শিশু বিভাগৰ, তেখেতে পেডিয়াট্ৰিক্স কোকৰাঝাৰ মেডিকেল কলেজৰ হয়। তেখেতে মঙলবাৰে 3টাৰ পৰা 4:30লৈকে থাকিব। সেইখিনি সময়ত ৰাইজে তেখেতৰ পৰা পৰামৰ্শ ল'ব পাৰিব। আৰু অৰ্থপেডিক্সৰ ডক্টৰ কৃষ্ণকান্ত বৰ্মন, তেখেতে দেওবাৰ 10 বজাৰ পৰা 12 বজালৈকে থাকিব। হাড়ৰ বিভিন্ন ধৰণৰ সমস্যাৰ কাৰণে, হাড় বা জইনৰ বিভিন্ন ধৰণৰ সমস্যাৰ কাৰণে আমাৰ তেখেতৰ লগত আলোচনা কৰি গোটেই পৰামৰ্শ ল'ব পাৰিব, চিকিৎসা ল'ব পাৰিব। আৰু আবেলি 4টা বজাৰ পৰা 8 বজালৈকে আমাৰ ডক্টৰ জয়ন্ত কুমাৰ বৰ্মন MD আয়ুৰ, তেখেতে 8টাৰ পৰা 4টাৰ পৰা 8টালৈকে ইয়াত থাকিব। তেখেতৰ চিকিৎসা ল'ব পাৰিব। গতিকে আশা কৰিছোঁ এই অনুষ্ঠানৰ জৰিয়তে ৰাইজে উপকৃত হ'ব। যিহেতু মেডিকেল কলেজখন তালৈ যাবলৈ অলপ অসুবিধা হয়, গতিকে তেওঁলোকে ইয়াতে আহি পেলাই চিকিৎসা দিব ৰাইজক। গতিকে ৰাইজক ইয়াত এই অনুষ্ঠানত আহি ৰেহাই মূল্যৰ ঔষধ লগতে স্পেচিয়েলিষ্ট চিকিৎসকৰ পৰামৰ্শ ল'বলৈ মই অনুৰোধ জনাইছোঁ। আৰু সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠান যোনে যাতে গঢ়িছে তেওঁলোকৰ মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ মিডিয়া বন্ধুসকল আছে, তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ৰাইজে আহি পেলাই এই অনুষ্ঠানৰ পৰা মোক মাতি পেলাই এই অনুষ্ঠান মুকলি কৰিবৰ কাৰণে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৰাইজে ইয়াতে আহি পেলাই ইয়াতে দিয়া পৰামৰ্শ লওক, চিকিৎসা লওক, মই তাকে কামনা কৰিছোঁ। ধন্যবাদ। সব ৰকমৰ মেডিচিন পোৱা যাব, আয়ুৰ্বেদিক, এলোপেথিক গোটেই ৰকমৰ মেডিচিন আৰু ডক্টৰে বহিব। আৰু চবৰে কাৰণে ভালৰ কাৰণে এইখন মেডিচিন চব খোলা হ'ল। আৰু চবে মানে ইয়াতে ভাবিছোঁ চবে ইয়াতে উপস্থিত থাকিব আৰু ডক্টৰৰ পৰামৰ্শ কিবা হিচাপত মেডিচিন ল'ব। মানে কিবা হ'ব আৰু মেডিচিনৰ ওপৰত মানে কিবা ডিছকাউণ্ট। আয়ুৰ্জ্যোতি মেডিকেল আৰু ক্লিনিক আৰু ফাৰ্মাচী থাকিব। আমাৰ লোকেল মানুহৰ সুবিধাৰ কাৰণে ইয়াত খুলিছোঁ। আৰু আমাৰ ইয়াত আয়ুৰ্বেদিক সকলো ধৰণৰ বেমাৰৰ ঔষধ পাব। লগতে আমাৰ ডক্টৰ থাকিব সদায় আবেলি 4 বজাৰ পৰা সন্ধিয়া 8 বজালৈ। আৰু দেওবাৰ থাকিব অৰ্থপেডিক্সৰ কৃষ্ণকান্ত বৰ্মন আৰু আখেৰ আলী থাকিব প্ৰতি মঙলবাৰ আবেলি 4 বজাৰ পৰা। গতিকে আমাৰ যাতে লোকেল মানুহখিনি আহে, আমাক সহযোগ কৰে তাৰ কাৰণে।